এটা কথা মনত ৰাখিব, যাৰ প্ৰতিভা আছে কোনোবাই অন্যায় কৰি কোনোবাই ষড়যন্ত্ৰ কৰি অলপ দিনৰ কাৰণে সেই প্ৰতিভাক দমন কৰি ৰাখিব পাৰে, কিন্তু সদায় নোৱাৰে। সেই প্ৰতিভাৰ বিকাশ হ'বই, তেওঁ য'তেই নাথাকক, তেওঁ এই ধুবুৰীতেই থাকক, তেওঁ গোৱালপাৰাতেই থাকক, তেওঁ এই গোলোকগঞ্জতে থাকক, তেওঁ গৌৰীপুৰতে থাকক, তেওঁ য'তেই নাথাকক, এদিন নহয় এদিন সেই প্ৰতিভাৰ বিকাশ হ'বই, এইটো খাটাং। বন্ধু বান্ধৱীসকল, বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াৰ খবৰটো বাৰু আপোনালোকে পালেনে? এইগৰাকী বিশিষ্ট সাংবাদিকৰ আজি বিশেষ দিনটোত সকলোৱে জনাইছে শুভেচ্ছা। সকলোৰে প্ৰিয় এই জনপ্ৰিয় সাংবাদিকগৰাকীৰ আজি এই বিশেষ দিনটোনো কি হয়, এই বিষয়ে জানো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াক ভালপোৱাসকলে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াৰ আজি বিশেষ দিনটোত সকলোৱে জনাইছে শুভেচ্ছা। তেখেতৰ আজি জন্মদিন। আজি জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ জন্মদিন। তেখেতৰ উপজা দিনটোত সকলোৱে জনাইছে শুভেচ্ছা। আজিৰ এই শুভ ক্ষণত জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াদেৱলৈ আমাৰ চেনেলৰ জৰিয়তেও জন্মদিনৰ অলেখ অযুত শুভকামনা যাচিলোঁ। অনাগত দিনবোৰ যেন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক আৰু ৰাইজৰ বাবে যেন ভাল ভাল কাম কৰিবলৈ সুস্থ আৰু সবল হৈ থাকক। আপোনালোকেও যদি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াদেৱক তেখেতৰ জন্মদিনৰ শুভেচ্ছা জনাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে তেখেতক ভালপোৱাসকলে ভিডিঅ'টোত এটা লাইক কৰি যাব।